তোমাক চাবলৈ হেনো আলহী আহিছে কবি হিমাংশু পাঠক তোমাক চাবলৈ হেনো আলহী আহিছে চহৰৰ পৰা মোক এবাৰো কোৱা নাই কিয় ভুলতো নাভাবিবা মই সুইচাইড কৰিম সিমান ফাল্টু কাম মই নকৰো কেতিয়াও বিয়াৰ দিনা তোমাৰ ঘৰ উদুলি মুদুলি হ'ব আৰু মই ব্যৰ্থ প্ৰেমিক হৈ তোমাৰ পদূলিত থিয় হ'ম চাই থাকিম তুমি হাঁহি হাঁহি আনন্দৰ জোৱাৰ তুলিবা আৰু মই নীৰৱে কান্দি কান্দি অতীতক খাব দিম কি পালো আৰু কি নাপালো তাৰ হিচাপত বোজ যাম সেইদিনা তোমাৰ বিয়াৰ দিনা তোমাৰ মা দেউতা বাইদেউ খুৰা আৰু ভাইটিৰ কতো যে ব্যস্ততা নকৰিবনো কিয় চহৰৰ পৰা যে দৰা আহিছে চাকৰিয়াল ঘৰ আৰু বিলাসী গাড়ী আৰু মোৰনো কি আছে কিন্তু জানি থবা এখন সঁচা হৃদয়তো মোৰো আছিল নবুজিলা যেতিয়া কি কম তোমাক তোমাৰ সুখৰ বাবে মোৰ কলিজাটো আনৰ ওচৰত বন্ধকীত থলো বন্ধকীত থোৱা জনেহে জানে কিমান বিদাৰক দৃশ্য এটা এটা কলিজা লগ লগাই আমি প্ৰেমৰ সাকো সাজিছিলো এদিন সপোন দেখিছিলো হাঁহিছিলো ফূৰ্তি কৰিছিলো আৰু কত যে কি মৰিলে একেলগে মৰিম বুলি পৰিকল্পনা কৰিছিলো আমি সুখে দুখে আজীৱন গান গোৱাৰ প্ৰতিশ্ৰুতি আছিল মোৰ বেমাৰী মাৰ যতন লোৱাৰ কথা কৈছিল পথাৰত দেউতাক জলপান দি কপালৰ ঘাম মুচি দিয়াৰ কথা কৈছিল হয়তো এইবোৰ কথা আজি সাধু হ'ল আৰু সাধু কথাৰ মই এটা চৰিত্ৰ হলো কিয়নো তোমাক চাবলৈ চহৰৰ দৰা আহিছে চাকৰি ঘৰ আৰু বিলাসী গাড়ী যোৱাগৈ সেই বিদায় পৰত তোমাক আৰু আমনি নকৰো মই আমনি নকৰো তোমাৰ সুখৰ সংসাৰখন দেখিলে মোৰে ভাল লাগিব দিয়াচোন কিয়নো তুমিতো আধা মোৰেই আধা তেওঁ যোৱাগৈ গৈ থাকা বিলাসী ঘৰ পাবা বিলাসী গাড়ী পাবা কেতিয়াবা অজানিতে যদি কৰবাত দেখা দেখি হওঁ তেতিয়া